বিহু আহি পালেহি যিহেতু গতিকে আমি এয়া বৰা চাউল বাইদেউ গৈ ঘৰৰ পৰা এতিয়া ৰ'দত শুকাই মেলি মিলত বান্ধি কৰি আনি ৰেডি আমি মানে প্ৰস্তুতি চলাইছোৱে আৰু মাঘৰ বিহুৰ কাৰণে এয়া আকৌ আমাৰ ডাঙৰ বাৰী আমাৰ ঘৰৰ একেবাৰে ডাঙৰ আৰু ছোৱালীৰ ভিতৰতে আমাৰ ডাঙৰ বাইদেউ আমাৰ মানে মাহঁতৰ ঘৰ গাঁৱত আৰু আমি থাকোঁ টাউনত তাৰ পৰা এয়া দেখিছেনে এয়া হৈছে বৰা চাউল এয়া হৈছে বৰা চাউলৰ জাৰা নাই বাইদেউ জাৰি আছে আৰু মোৰ কাহ চৰ্দি হৈ থকাৰ কাৰণে মোক মানে এইবিলাক কৰিব দিয়া নাই বাইদেউতো মোক বহুত মৰম চেনেহ কৰেতো মই একেবাৰে সৰু কাৰণে মোক একো কাম কৰিব নিদিয়ে আৰু মোৰ গাটোও বেয়া গতিকে মই কৰা নাই আৰু এইফালে হৈছে ভাত খোৱা চাউল আই চাউল মানে এইটো নতুন ধানৰ নতুন চাউল নখোৱা হ'ল এয়া মানে বিহুৰ কাৰণে আকৌ ৰেডি কৰি আছে আমি বিহুৰ দিনাখন ঘৰ চাউলৰ ভাত খাব লাগে এয়া গাঁৱৰ পৰা মায়ে দি পঠিয়াইছে মাহঁত গাঁৱত থাকে বাইদেউ আৰু আমি মানে টাউনতে থাকোঁ আমিতো খেতি নকৰোঁ গতিকে মানে ঘৰৰ পৰা চব দি পঠিয়াই আৰু ধুনীয়া হৈছে কিন্তু দেই চাউলখিনি আঠাটো ধুনীয়া হ'ব বৰা চাউলৰ পিঠা বনাম আহিব আপোনালোকে আমাৰ ঘৰত বিহু খাবলৈ আমাৰ বাইদেউহঁতৰ ঘৰত দেখিছেনে ইয়াত জোতা চেণ্ডেল লগাই থৈছে অমিতা গছ ইমান ধুনীয়াকৈ অমিতাবোৰ লাগি আছে এয়া আকৌ গছত মানে জিকা ফুলিব আৰম্ভ কৰিছে আৰু দেখিছেনে এয়া জিকা লাগি আছে ঠাণ্ডা দিনত এয়া জিকা ভোল চব লাগি আছে বাইদেউহঁতে মানে এনেই নাথাকে এইবিলাক আকৌ বেঙেনা ফুলি আছে এয়া আজি মানে মই দেখাইছোঁ আমাৰ বাহঁতৰ বাৰীখন দেই বাৰী বুলিয়ে ক'ব লাগিব এয়া জলকীয়া লাগি আছে এয়া বেঙেনা এয়া জলকীয়া পকি আছে এয়া দেখিছেনে কি ধুনীয়াকৈ বেঙেনা পকি আছে ফুলি আছে এয়া লাগি আছে ইমান ধুনীয়াকৈ এয়া দেখিছে ইমান ধুনীয়াকৈ আমাৰ বাইদেউ মানে এনেই নাথাকে এইবিলাক বেঙেনা লগাইছে কিবা নহয় কিবা কৰিয়ে থাকে ইয়াত একদম মানে এয়া দেখিছে কি ধুনীয়াকৈ বেঙেনা লাগি আছে এয়া আমাৰ বাইদেউহঁতৰ ঘৰৰ বেঙেনা ধুনীয়াকৈ লাগিছে ভাল লাগিছে না এয়া দেখিছে বেঙেনা লাগি আছে ধুনীয়া হৈছে লাও বেঙেনা গছ লাই শাক হৈছে কলগছত কল লাগি আছে দেখিছেনে টাউনত থাকিলেও এটা মানে গাঁৱলীয়া নিচিনা অকণমান পৰিৱেশ অকণমান ৰাখিছোঁ এয়া গছে মানে ভৰা গছ বন যদি নাথাকে আমি উশাহ নিশাহ ল'ম কেনেকৈ কওকচোন গতিকে আৰু এইখন হৈছে পথাৰখন এয়া ফুল ফুলি আছে নাহৰ ফুলৰ এয়া আছে নাহৰ ফুল এয়া হৈছে কুঁহিয়া কিমান ওখ হৈছে চাওকচোন আমাৰ বাইদেউহঁতে কিমান ধুনীয়াকৈ চম্ভালকৈ ৰাখিছে এয়াকৈ বাঁহ চাহ দি বান্ধি কৰি ৰাখিছে এইজোপা কুঁহিয়াৰ গছ ইমান ওখ হৈছে আমি আজৰি টাইম পালেই আহি ইয়াত বহি এই কুঁহিয়াৰবোৰ খাই থাকোঁ আৰু দেখিছে বন্ধুসকল ইমান ওখ হৈছে